ভালধৰণে মন কৰি থাককচোন মৌমাখিবিলাকৰ ব্যস্ততা কেনেধৰণে নিজৰ নিজৰ কৰ্মত ব্ৰতী হৈ আছে, কিমান দূৰলৈ গৈছে, ফুলৰ ৰেণু সংগ্ৰহ কৰি পেলাই আহি ইয়াতে মধু সংৰক্ষণ কৰিছে। কাৰোলৈ চাবলৈ সময় নাই, সময়ৰ সৎব্যৱহাৰ। এই যে ভূপেন হাজৰিকাদেৱে গাইছিলে, এটি ক্ষণ মুকুতাৰে ধন এনেই হেৰুৱালে নাহে উভতি। ইয়াতো মধুমাখি গোলা একটু সময় দাঁড়াইতে সময় নাই। ব্যস্ততাৰ জন্যে আমি যদি সময়ৰ সৎব্যৱহাৰ কৰোঁ, সময়ৰ সৎব্যৱহাৰ কৰিলে আমাৰ ফল ভাল হ'ব। ইয়াতে আমি ইতৰ পানীৰ পৰা কিছুমান কথা শিকিব পাৰোঁ। মধুমাখিবিলাকে ৰাতিপুৱাৰ লগে লগে কামত ব্ৰতী হৈছে, শ মাইল দূৰলৈ গৈ পেলাই ফুলৰ ৰেণু সংগ্ৰহ কৰি পেলাই ইয়াতে মৌচাক তৈয়াৰ কৰিছে। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।